তুমিও ব'লা না মোৰ লগত। তুমি অকলে অকলে কেনেকে থাকিবা দেউতা, ব'লা না। হ'ব মাজনী, তই এনেকে কান্দিলে মোৰ কি অৱস্থা হ'ব কচোন। মই কাইলৈ যাম নহয় ৰিচিপশ্যনত। তই এনেকে কান্দি কাটি নাথাকিবি। তই চিন্তা নকৰিবি, মই গৈ থাকিম নহয়। খুৰী, দেউতাক চাব, খুৰাক মাজে সময়ে আহি থাকিবলৈ ক'ব। জোন্তি, তহঁতিও আহি থাকিবি দেই। দেউতাই যদি সময়মতে দৰৱ নাখায় মোক ফোন কৰি দিবি। আমি ওচৰতে আছোৱেই নহয় মাজনী, তুমি চিন্তা নকৰিবা। আমি আহি গৈ থাকিম আৰু তুমিও আহিবা নহয়। একেবাৰে গুচি যোৱা নাই নহয়। সৰু ছোৱালীৰ নিচিনাকে এনেকে কান্দে নেকি? নাকান্দিবা বৰ্তা, তুমি নাকান্দিবাচোন, আমি আছো নহয়। আৰু মাজনী বা আহি থাকিব নহয়, তুমি কেলে ইমান কান্দিছা? অঁ ঠিকে কৈছ, তই ঠিকে কৈছ। মাজনী, গাড়ী ৰৈ আছে, যা যা সোনকাল কৰ, নহ'লে দেৰি হৈ গৈ থাকিব। ঐ টিকলি, শুন না, মোক দাদা বৌৰ লগত ফটো এখন মাৰি দেচোন। ভালকে মাৰিবি দেই, অলপ আঁতৰত গৈ মাৰ। ঠিক আছে, ৰ'বা মই মাৰি দিছো। ঠিক আছে, হ'ব হ'ব, এতিয়া চেলফি এখন মাৰ। ছোৱালী, তহঁতি খালীহঁত নহয় ন? আমি কেতিয়াবাই আহিলো নহয়, খালো। বৌ, পিছে আহিছো দেই আমি। ঠিক আছে, যোৱা, মাজে মাজে আহি থাকিবা। আবেলি সময়কণতহে ভিৰ বেছি বাঢ়িছে ন? মানুহবোৰ এতিয়াহে বেছিকে আহিছে। শান্তিপ্ৰিয়া, কি হ'ল? তুমি মনটো বেছিকে মাৰি আছা যে? দেউতা আহিবই, ৰ'বা, ফোন এটা কৰাচোন, মনটো তেতিয়া ভাল লাগিব। আৰু তুমি নিশ্চিন্ত থাকা, তুমি মোক বিশ্বাস কৰিব পাৰা। বুজি পাইছোঁ, মই দুদিনৰ চিনাকিৰ কাৰণে তুমি বেছিকে চিন্তা কৰিছা, কিন্তু তুমি ইমান চিন্তা নকৰিবা। একো নাই, মই চিন্তা নাই কৰা। দেউতালৈ ফোন কৰিছিলো, দেউতা আহি আছে, পাবহি আৰু। দোস্ত, আহিলি? যা বহগে। তোৰ বিয়া আৰু মই নাহিম নে? বেয়া নাপাবি, অলপ দেৰিয়ে হৈ গ'ল। মোৰ কাম মানে শেষেই নহয়গে আৰু। এতিয়া থাকিম আৰু, আহিছো যেতিয়া একদম ৰাতিলৈকে থাকিহে যাম আৰু। শান্তিপ্ৰিয়া, ই মোৰ লগৰ দেই, ইয়াৰ নাম ৰক্তিম। নমস্কাৰ দেই, তামোল খাবাচোন। বৌ, খাম। আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আৰু দোস্ত, তোলেও থাকিলে দেই শুভেচ্ছা। তই কম নহয়, একেবাৰে পটককে বিয়াখন পাতি পেলালি, একো গম নিদিয়াকে। পিছে বৌ ধুনীয়া দেই। এইটো ল, মোৰ ফালৰ পৰা এটা সৰু উপহাৰ তহঁতলৈ বুলি। আৰু বৌ, তুমি চিন্তা কৰিব নালাগে, বিৰাট ভাল ল'ৰা আমাৰ ই। আৰু কিবা যদি খেলি মেলি কৰে একদম তুমি মোক কৈ দিবা, বুজিছা নাই? হ'ব দেই, একদম। আৰু তই আৰু একো কথা ক'ব নালাগে, খা গৈ যা। বেছি হৈছে তোৰ আৰু, দিম ঠিকছে, ৰ পিছত। ৰক্তিম, তুমি খাই লোৱা গৈ। তহঁতি দুটা অলপ মোৰ লগত আহচোন। এইফালে অলপ মানুহ আহিছে, মই সৰু বোৱাৰীক চিনাকি কৰি দিওঁ তাহাঁতৰ লগত। সোনকালে আহিবি দেই। মা, গৈছোঁ। ইছ ৰাম, মোৰ যে উঠা দেৰিয়ে হৈ গ'ল পাই। এইকেইদিন খোৱা খেলি মেলিৰ কাৰণে আজি যে ইমান টোপনি আহিলে নহয়, একদম মানে একো ক'ব নোৱাৰো পাই। মাহঁতি চাগে কেতিয়াবাই উঠিলে, মোক চাগে কি ভাবিছে ঠিক নাই আৰু দেই। বুলিব ইমান দেৰিলৈকে শুৱেনে? এখেতকো দেখা নাই, এখেতো চাগে কেতিয়াবাই উঠিলে নেকি ঠিক নাই। আজি তাতে এইখন ঘৰত মোৰ প্ৰথম দিন। আজি ইমান দেৰিলৈকে শুব নালাগিছিলে পাই। ধেত তেৰি, মোক দেউতাই কৈছিলে। শান্তি, তুমি উঠিলা? বেয়া নাপাবা আকৌ দেই, মই এইবিলাক গুড মৰ্ণিং ক'ব নাজানো আকৌ। তোমালোকৰ নিচিনা মই পঢ়া শুনা কৰা ল'ৰা নহয় যে, কথা ক'ব ভালকে নাজানো। কেতিয়াবা যদি যি টি কৈ দিওঁ, বেয়া চেয়া নাপাবা আকৌ দেই, কৈ দিবা মোক। ধেত, কি যে কয়, একো নাই। আপুনি বাৰু কেতিয়াবাই উঠিলে নেকি? চৰি দেই, মোৰ আজি উঠা অলপ দেৰি হৈ গ'ল। মাহঁতি বাৰু মোক কিবা ক'ব নেকি? খং কৰিব নেকি বাৰু? ধেত, একো নহয়, আমাৰ মা বৰ ভাল, আমাৰ মায়ে একো নকয়, তুমি চিন্তাই কৰিব নালাগে। মোৰ মানে গম পোৱা নাই, সৰুৰে পৰা সোনকালে উঠাৰ অভ্যাস। মই মানে কি হয় জানো, বেলি ওলালে একদম শুবই নোৱাৰো আৰু। একদম মানে যিমানেই ভাগৰ নালাগক লাগিলে মোৰ আৰু টোপনি নাযায়। তুমি আৰু অলপ শুবহে পাৰিলাহেঁতেন, এইকেইদিন কষ্ট হৈছে চাগে। পাই, মোৰ যে ভয় লাগি আছিলে। তুমি চিন্তাই নকৰিবা, মোৰ মা দেউতা বহুত ভাল। আৰু গম পাইছা নে, আমাৰ দাদাবৌ ভাল, মোৰ দাদাবৌ বহুত ভাল। তুমি একদম নিজৰ দৰে আদৰি ল'বা। বৌ অকণমান এনেই মুখখনে মানে কৈ থাকে আৰু, আমি যে সৰু যে সেইকাৰণে শাসন কৰে আৰু, মোক বহুত মৰম কৰে। সেইকাৰণে মৰম কৰে কাৰণে অকণমান শাসন কৰে, এনেই যি টি কয়, কিন্তু অন্তৰখন বহুত ভাল, জানানে?
অঁ ঠিক আছে দিয়ক, মই যাওঁ, পাকঘৰলৈকে যাওঁ। হেৰি, আপুনি চিন্তা কৰিব নালাগে, মই নিজৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম সকলোৰে লগত মিলিজুলি থাকিবলৈ। মহাৰাণী উঠিব হোৱাই নাই, বিয়াৰ প্ৰথম দিনানো ইমান দেৰিলৈকে শুৱে নে? বাৰু পাবি ৰ, আহিছহে এইখন ঘৰলে, আজি প্ৰথম দিন, দিম ঠিকছে লাহে লাহে এসেকা। নবৌ, আপুনি চাহ কৰিলে নেকি? মোৰ মানে অকমান উঠা দেৰি হৈ গ'ল, আপুনি বহকগৈ, আজি চাহকণ ময়ে বনাওঁ। ঘৰতো ইমান পৰলৈকে শুয়ে থাকা নেকি? অৱশ্যে দুখো নাই, ঘৰত আৰু কোৱা মানুহ নাই কোনো। পিছে ইয়াত আকৌ এনেকে নহব, ইয়াত ইমান পৰলৈকে চাহ খাবলৈ কোনো নাথাকে, আজি বিয়া বুলি আৰু। অহ নবৌ, আজিৰ পৰা এনেকে দেৰিকে নুশু, ময়ো ঘৰত নুশু, মানে কালি বিয়া যে, সেইকাৰণে মানে বহুত কষ্ট হ'ল যে, ভাগৰ লাগিলে কেতিয়া ৰাতিপুৱালে গমেই নাপালো, বেয়া নাপাব দেই, আজিৰ পৰা নহয় এনেকুৱা। কালি আহি ঘৰ সোমাইছাহিহে, মুখে মুখে কথা কোৱা ষ্টাৰ্ট কৰিলে, ডাঙৰ বুলি অকমানো সন্মানো নাই, একদম মুখে মুখে কথা কৈছে চা। তেনেকুৱা নহয় নবৌ। ঠিক আছে ঠিক আছে, আজি প্ৰথম বুলি এৰি দিলো আৰু। আজি ৰাতিপুৱা ভাতটো তুমি বনাবা, আৰু মই চাহ বনালোৱে, তুমি এতিয়া চাহ বনাব নালাগে আৰু। আৰু কিবা যদি দৰকাৰ হয়, ৰামু কাকা আছে, ৰামু কাকাক মাতি দিবা, মোক আকৌ মাতি নাথাকিবা, মোৰ সময় নাই তোমাৰ লগত লাগি থাকিবলৈ। ঠিক আছে নবৌ। দেউতা, তোমালৈ বৰ মনত পৰিছে, তুমি আহি যোৱাচোন। বন্ধুসকল, আজি আমাৰ বিয়াখন হৈ গ'ল, আপোনালোক ভালে আছে নিশ্চয়? যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰিব। আৰু যদি আপোনালোকে আমাৰ পৰিয়ালৰ পৰৱৰ্তী খণ্ডবিলাক চাবলৈ বিচাৰে, তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে আমাৰ ভিডিঅ'বোৰ সময়মতে চাব পাৰিব। আৰু মোৰ ACS অফিচাৰ হোৱাৰ সপোনটো পূৰ হয়নে নহয় চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম, ধন্যবাদ।